এইটো এটা মুগা। এই মুগাটো হেতৰ দাম এতিয়া হোলচেল যিটো বাঁহ সাজে ইয়াৰ সেইটো দাম হৈছে 650 টকা আৰু কঠিয়াত আমি কিনি আনোতে ইয়াৰ দাম হৈছে 10 টকা। এটা মুগাৰ দাম 10 টকা। এইটো অনলি 1 পিচ। এইটো দাম 10 টকা। যিটো কঠীয়া বাঁহ সাজে ইয়াৰ লাভ বহুত। এইটো মাইকী মুগা। এইটো মাইকী মুগা 4 ষ্টেপছ পাইছে। চাল কাটি এতিয়া পাত খাব। ইয়াৰ পাছতে পকিব। 7 দিন পাত খাব। 7 দিন পাত খোৱাৰ পাছত পকিবই। যদি আমাৰ নৱপ্ৰজন্মই যদি এইখিনি কৰিব বিচাৰে, বৰ্তমান নিয়ম কিছুমান আছে, শিকি ল'ব লাগে। ধুনীয়াকৈ স্বাৱলম্বিতা হ'ব পাৰে। এই মুগাটো মাইকীলৈ ৰখি আছিলে। এইটো 4 ষ্টেজ ৰখি আছে। ইয়াত 4 ষ্টেজটো মুগা চুমনি পোহা লোকে কয়, মাইকীলৈ ৰখি আছে। ইংলিছত চিল্ক ৱাৰ্ম বুলি কোৱা হয়। বৰ্তমান ইয়াৰ মাৰ্কেট ভেলু বহুত। চুমনি এইটো টঙি চুমনি